এই ভিডিঅ'টো মোৰ ৰিচিপশ্যনৰ আগদিনাখনৰ ভিডিঅ'। আমাৰ বিয়াৰ পিছতহে আমাৰ কইনা ঘৰত ৰিচিপশ্যন দিয়া হৈছে, কাৰণ বিয়াখন আমাৰ কামাখ্যা মন্দিৰত হৈ গৈছে, গতিকে ৰিচিপশ্যন দিয়াৰ অসুবিধা হৈ গ'ল, সেইবাবে বিয়াৰ এদিন পিছত আমাৰ ৰিচিপশ্যনখন দিয়া হ'ল। আৰু ৰিচিপশ্যনৰ আগদিনাখনৰ এয়া খুব উখল মাখল পৰিৱেশ। আমাৰ ওচৰৰ খুৰী দুগৰাকীয়ে মোক হাত পাতি দিছে, কইনাক হাত পাতি দিছে তাৰমানে মেহেন্দি আঁকিবলৈ। আৰু ময়ো এইবোৰ তাৰমানে মই আঁকিব নাজানো দেই মেহেন্দি, তথাপিও এনেকুৱা অনুষ্ঠানবিলাকত অলপ ফূৰ্তি কৰি মই ভাল পাওঁ, গতিকে সেয়া আৰু মেহেন্দি আঁকি দিলোঁ, অলপ ফূৰ্তি কৰিলোঁ। আৰু একেবাৰে তাৰমানে উখল মাখল পৰিৱেশ, সেই দিনটো আৰু কেতিয়াও ঘূৰি নাহে তাৰমানে। খুব ভাল লগা, খুব মানে স্মৰণীয় দিন, সেইবাবে এনেদৰে ভিডিঅ' কৰি ৰাখি থলোঁ। আৰু এয়া একদম অৰিজিনেল ফুল মই হাজোৰ পৰা লৈ আহিছিলোঁ, মানে মোৰ ভাইটি এজনে লৈ আহিছিলে, অংকুৰ দাস। সি বহুত কাপোৰ মোক পঠিয়াই থাকে, এইজন ভাইটি। আপোনালোকে জানে, মই কৈয়ে থাকোঁ হাজোৰ পৰা ভাইটি এজনে কাপোৰ পঠিয়াইছে। সৰু সৰু ল'ৰা, বহুত ভাল কাম কৰি আছে, নিজে নিজে হাতে বোৱা কাপোৰ বৈ আছে, অসমীয়া শিপিনীয়ে হাতে বোৱা কাপোৰ বৈ আছে। আৰু অংকুৰ আৰু অংকুৰৰ ভাইটি দুইজনে আহিছিলে মোৰ বিয়াৰ ৰিচিপশ্যনৰ আগদিনাখনে, লগতে অৰিজিনেল ফুলো লৈ আহিছিলে, যিহেতু হাজোত ফুলৰ দামো কম আৰু ফুলৰ মাৰ্কেটখন হাজোতেই মেইন তাৰমানে। আৰু আমাৰ ৰিচিপশ্যনৰ মানে বেক চাইডে যিটো ডেক'ৰেশ্যন কৰা হয়, তাত আমি অৰিজিনেল ফুল লগাইছিলোঁ। আপোনালোকে বাৰু দেখি থাকিব ফটোবোৰ, ভিডিঅ'বোৰ। নাজানো মই ৰিচিপশ্যনৰ দিনাখন কিমান ভিডিঅ' কৰিছোঁ, এতিয়া লাহে লাহে এডিট কৰিলেহে গম পাম, কিন্তু ফটোবোৰ আপোনালোকে পাব। আৰু এয়া আমাৰ ওচৰৰ ভাইটি, নিজৰ কাজিনছবোৰ মোৰ সকলোৱে কামত লাগি গৈছে। এয়া মাছ ভাজি আছে ৰিচিপশ্যনৰ আগদিনাখন। আৰু এনেদৰে গোটেইবোৰ ধুনীয়াকৈ সুকলমে পাৰ হৈ গ'ল। বতৰো কিন্তু বহাগ মাহ হিচাপে আমাক এদিনো বতৰে অসুবিধা নিদিলে তাৰমানে। সেইবাবে মা কামাখ্যা মহাদেৱৰ ওচৰত আমি সদায় কৃতজ্ঞ, সদায় ধন্যবাদ জনায়ে আছোঁ। আৰু এদিনো অকণমানো বৰষুণ নিদিলে আচলতে। জোৰোণৰ মানুহ মানে যোৱাৰ পিছত অকণমান বৰষুণ দিছিলে, বহুতে কৈছে এইখিনি পুষ্পবৃষ্টি বুলি।